নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ঘৰত বহুত দেউতাৰ বছৰেকী, তাৰ কাৰণে ঘৰত কিছুমান বস্তু মানে সলনা সলনি কৰিছে জেগা, কাৰণ বাহিৰত পূৰা বৰষুণৰ বোকা। চাওক আপোনালোক একদম বাহিৰটো পূৰা বোকা, গতিকে ৰভা দিব পৰা নগ'ল। গতিকে সেইকাৰণে ভিতৰতে মানে সকামখন পতাৰ কথা ভাবিছে। গতিকে এই ৰুমটো অজৰাই আছে, এটা ৰুম আৰু বিচনা চিচনা আছিলে, বিচনা চিচনা ভাঙিছে। চাওকচোন বোলো দেখিছে, এয়া বিচনা ভাঙি আছে, চাফা কৰি আছে। চাফা কৰি আছো। এজন আছে ইয়াত বহি, দেখিছে এইজন কিয় এনেকৈ বহি আছে ইয়াত? হা, মাত নিদিয়ে বোলে, আজি মৌনৰ বৰ্ডত আছে। 1 hour later. আপোনালোকে বৌয়ে মনক নৃত্য শিকাই আছে। বৌ আগতে বহুত নাচা ছোৱালী হয়, বৰ্তমান বোৱাৰী বাৰু। তো গাইজ, এতিয়া আমি গৈ আছোঁ ভাত খাবলৈ, যিহেতু ৰাতিলৈ সকাম, গতিকে আমি আজি মানে বইলকে খাম। আৰু আমি এইটো অৱস্থাত মানে নোখোৱাকৈও থাকিব নোৱাৰোঁ। ক'বলৈ গ'লে ৰাতিলৈ সকাম যেতিয়া বছৰেকীয়া, তো এসাঁজ মানে ব্ৰতত থকাটো ভাল, তেওঁ আমি বইলকে খাম, মগু দালি বইল। চাওঁ ব'লচোন আজি কি আছে বইলত। ভাত খাই আছোঁ আজি, বইল ভাত। এয়া খাইছা? এইফালে চাওঁ, দেখুৱাই দিয়া মুখখন। কি কি খাইছে দাদা? কাহীৰ লগত ভাত খাইছো। তোমাক গালি নিদিলে? তো গাইজ, এতিয়া ভাতকেইটা খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। তো গাইজ, এতিয়া ভাত পানী খাই গৈ আহিলোঁ, আহি বাচন বৰ্তন ধুই কৰি হ'ল হয়। গোসাঁনীজনী সাৰ পাই গ'ল, তো তাইক কোচত লৈ এতিয়া বাহিৰলৈ আহিছোঁ এপাক। প্ৰথমতে চাহৰ লগত কি খাব লাগে আকৌ? চিঙিৰা নহলে পকৰিও খাই, বিস্কুট গুৰ খালে দোকানৰে পইচা যায়। ৰাম ৰাম পইচা পইচা কৰি চেনি গুৰ কিনিলে চুগাৰ আছে বুলি, কলপাত কাটিলা নামলৈ আহিলা, নামৰ চকু দুটা ডাঙৰীয়াৰ আগতে খুলি লবা, ধৰ্মৰ নামৰ বন্তি গছি জ্বলাই দিবা, উঠি নামে ললে অকলে, বহি নামে ললে গোপী, বৈকুণ্ঠৰে পৰা গোসাঁই নামি আহে, নামৰে মহিমা বুলি। নাম অপৰপুৰ আছিলে অনন্ত পইচাতে, এই পইচাতে এৰিলে গাৰু, চকুৰি ভকতে বাগৰি কান্দিলে, অপ তুমি কোনদিনা আহিবা আৰু। ৰাম ৰাম জন জয় বৰ্ণত বৈকুণ্ঠ তুদয়, এই স্থানে নিজ ঘৰ পাতিল অন্তত, এয়া পুণ্য আমাৰ ভাৰতবৰ্ষ জন্ম অসম ভূমি, নৰবনে ৰাউতানে ঐ ভাৰতবৰ্ষ বুলি, বই বুঢ়া বৰ পেটা মধু কুঁৱৰ ভাম, ভকতে দেৱ পাতি দিলে গাঁৱে নামৰে দোকান, মুখে কিনা কিনা ঘৰ মুখে কিনা কিনা, অন্য ধননি কিনিবা নাম কিনা, এই শংকৰদেৱৰ গামোচাতে ৰঙা পদুম কলি, মুখে পঢ়ে চাবনি পিছত হাতে ৰথাৱলী, ৰাম 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 নাম মহাৰ ৰত্ন চাইলা জগত, উত্তৰে যাকি গংগা ভক্তি সৰু বৰ, এৰা নাম মাতি নামে কৈত কইনা অ পিতা কুসুম্বৰ, বড়ুৱাতে জন্ম ললে আমাৰ গুৰু শ্ৰীমন্ত
গামোচা এ ৰাম ৰাম মুখতে নাম আনা হাততে চাপৰি বাবা ঐ কাণেৰে শুনিবা চকুৰে চাবা জিভাৰা ডালিতে পাপে আছে মেৰি দুষ্ট কালৰ গৰ্বে আছে মৰি মৰি নাম ল'বা কেনে কৰি অ ৰাম জয় হৰে কি হে জয় জয় হৰি গোপাল গোবিন্দ ৰাম অ ৰাম জয় হৰে কি হে জয় জয় হৰি গোপাল এতিয়া নেগাব আৰু। ৰাম অ ৰাম জয় হৰে কি হে জয় জয় হৰি গোপাল গোবিন্দ ৰাম আৰু গাইজ এইফালে আছে দেখিছে এই চব নাম শুনা মানুহ কেনেকুৱা লাগিছে আৰু এতিয়া কি শুনিব বিচাৰে বিয়া নাম আপোনাৰ বিপুল দেৱে আহিছে আপুনি এতিয়া বিয়া নাম এফাকি গাওক ও নাৰিকল তিনিটা ৰবক টেঙা তিনিটা অকালতে বিয়া হলা নকৰিবা চিন্তা ঔ গছৰ কোমল ফুলি ভাতো পৰি খাই দেউতাই পোহা ভাতো জনী লোকে লয়া যায় নাকান্দিবা দাদা তুমি নাকান্দিবা বৌ নাকান্দিবা বৌ তোমাৰ ঘৰত জিৰাই চিলো জোৰণীয়া মোৰ আফালৰ পিৰালি ওলোমন গজে সদায় ৰাতিপুৱা ভণ্টিয়ে মুচোতে ওলোমন মৰে ভণ্টি ওলাই গলে মুচিব কোনে ৰুমালতে কৰো চিলাই আৰু গুঠো মোজা অত কামে কৰো মই শাহুৰ মানত মিছা লোকৰ ঘৰত দিলা মোক গোলাম যে ববলৈ ঘৰতে যে থাকি মই কাউৰীকে দিবলৈ তোমালোকৰ খোৱা ভাতত নকৰো মই জাজ কুকুৰলৈ তোৱা ভাতে হ'ব মোৰে কাজ দিনত হ'লে ঘূৰি মই যতে পথে ৰাতি হ'লে পৰি থাকিম পিৰালি চুকতে এতিয়া সকামৰ যি চব্জি কাটিব লৈছোঁ আমি শাক পাচলিবিলাক কাটিব লৈছোঁ আৰু দেখিছে এইখন দেখিছে চব্জি কাটি আছে মাহী মুনু কাটিব আৰম্ভ কৰিছোঁ আৰু আছে ভিতৰত আনিব বৌ ইফালে দাদা পিছফালে দাদা কৃষ্ণহে কয় তো গাইছ দেখিছে এয়া চব্জি কাটি আছোঁ কাটি আছো আৰু এদিকে কাটি আছে আলু ডাঙৰ বোৱাৰী ইজ দিছ কি অন দিছ ঘৰ নেকি কি ডাঙৰ বোৱাৰী ইজ অন দিছ ঘৰ বুলি কয় নে কি প্ৰসাদটো হৈ গ'ল বমা তো গাইজ মই চাদৰ ৰঙি লৈছোঁ তো সলাই কৰি ল'লোঁ লোৱাৰ পিছত এতিয়া ভকত আহিছে তো বলকচোন তাত সৰু ক্লিপ দেখাম বাকীখিনি দেখাব নোৱাৰিম কাৰণ মানে বোৱাৰী হৈ পেলাই মোবাইলটো লৈ পেলাই যদি তেনেকৈ সন্মুখত গৈ থাকোঁ তো কথাটো ভাল নহয় গতিকে সৰু ক্লিপ কেইটামান ল'ম লোৱাৰ পিছতে চাই থাকক Nikoyeni kuno moha ondo ano bobudibe lagi koribe prabandha o jata dotto akhe madho bogokru dhapori o tahako uttam goti deto ache ele hari madhobar proti khong kori konobai jodi ahe teo uttam goti he diye teo por khong kori brahmanjanoku ba june na এ রামজি তু প্রেম ভাবে ভজে হেন ভগবন্ত এ তাহার মহিমা কহি কোনে পাবে অন্ত
ধন্যবাদ হেন পুনৰ ব্ৰহ্মকৰ হাততে পায়ালা কওঁ সৰু আলু দেখা সখী মোৰ ভাগ এই সুমৰি যিটো অস্বামীৰ চৰণ কহিমে নোৱাৰো কথা দণ্ড কৰে মন হৈছে পাপৰখিনি ভাজিবি নহয় হে ভাজিব দে দুদিন মই দুটা বাৰ্গাৰ কাটোতে দুদিন এই অংকনলৈ পাত এখন দিব দিছে অংকনলৈ ভাতকেইটা টেষ্টি নে খাই ভাল লাগিছে ভাতকেইটা ভাল লাগিছেনে বঢ়িয়া আছে জ্বলা আছে বৰ্তা জ্বলা বেছিকৈ পাইছে পিছত চেনি অকণমান দি দিম বাপজন জ্বলা বেছি হ'ল বোলে অঁ আৰু গাইজ এতিয়া আমাৰ খোৱা বোৱা পৰ্ব চলি আছে আৰু এইফালে চাব পাৰে এইফালে পুৰা লাগি আছে এইফালে চলিছে আমৈ হৈ গ'ল কিবা এটা কৈ দিয়া আকৌ হা মই যেতিয়া ভিডিঅ' বনাওঁ আমৈ থাকে এইফালে আছে নেকি মই যেতিয়া ভিডিঅ' ক্লিপ লওঁ আমৈ থাকে ভিডিঅ'টো আহা খোৱা এতিয়া মই ভিডিঅ' চবকে দেখামতো আৰু গাইজ এইফালে দেখিছে শেহতীয়াকৈ আৰু সকলোৱে খোৱাৰ পিছত লাষ্টত খোৱাত কোন কোন আছে কমেণ্ট কৰি জনাবচোন এনেকৈ লাষ্টত কোনে কোনে খাই ভাল পায় আপোনালোকে ক'বচোন কমেণ্ট কৰি অঁ লাষ্টত খালে বেছিকৈ পায় কাৰণে এইকেইজনা এয়া লাষ্টত খাইছে সেইকাৰণে লাষ্টত খাইছা ন এই দেখিছে আমাৰ বোৱাৰী এইবিলাকে চৰিত্ৰ লাষ্টত খাই বেছিকৈ খায় পুৰা মাৰি আছে আৰু এইফালে মাৰি আছে ভিডিঅ' পাইছোঁ মই কৰিলে আৰু এইফালে আছে আমাৰ সীমা খুৰী কেনেকুৱা হৈছে অঁ এয়া মানুহজনে বনাইছে কাৰণে অকণ বেছিকৈ খাইছে গাড়ী আৰু এইফালে আছে আমাৰ ডাঙৰ বৰ্মা জ্বলা পাইছেনে নাই ক'ত পাইছে জ্বলা নিমখ ধুই খাইছে নাই নিমখ ধুই নিমখ ধুই আৰু এইফালে খাই বৈ লৈ আকৌ খাওঁনে নেখাওঁ ভাবি আছে বহি খাম বুলি ভাবি আছে ইয়াত গাইজ এইফালে দৰ্জা খুলি ৰখি আছে যাব বুলি কিন্তু এইজনে এনেকৈ বহি আছে এতিয়ালৈকে যোৱাই নাই আকৌ এটি মাৰিহে যাব ঘৰত দৰ্জা মেলি থৈ দিছে যাব কিন্তু এইফালে ইয়াত বহি আছে ধুনীয়াকৈ পনীৰৰ হাত বহি আছে গাইজ হ'ব অঁ গাইজ আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ